আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জেং চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আহিলোঁ আঠখেলীয়া নামঘৰলৈ বুলি। ব'লকচোন যাওঁ, এতিয়া পাই গ'লোহি আঠখেলীয়া নামঘৰ। চাওকচোন গধূলিৰ পৰিৱেশটো কেনেকুৱা লাগিছে। ৰাতি মানে মানুহৰ ভিৰটো অলপ কম হয়, সেইবাবে আমি ৰাতি আহিলোঁ। আপোনালোকো ৰাতি আহোঁ বুলি ক'লে আহিব পাৰিব। প্ৰায় 9-10 মানলৈ নামঘৰভাগ খোলা থাকে। এতিয়া আমি আহিলোঁ বন্তি প্ৰজ্বলন কৰিবলৈ। চাওকচোন ভক্তসকলে বন্তি প্ৰজ্বলন কৰি আছে। এইফালে আমিও চাকি জ্বলালোঁ এতিয়া বৰ্তমান। চাওকচোন নামঘৰ ভাগ কি ধুনীয়া লাগিছে। ৰাতি প্ৰথমবাৰৰ বাবে আহিছোঁ আঠখেলীয়া নামঘৰলৈ বুলি। এতিয়া আমি ভিতৰলৈ মেইন নামঘৰ ভাগলৈ সোমাবলৈ লৈছোঁ আৰু এইফালে ভকতসকলে ভাগৱত পাঠ কৰি আছে। আমি সেৱা এটা কৰি এতিয়া সোমাই গৈছোঁ আৰু কৃষ্ণ। এই ভাগ হৈছে আঠখেলীয়া নামঘৰ পুখুৰী ভাগ। চাওকচোন ৰাতিৰ ভিউটো কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাবচোন। ধুনীয়া লাগিছেনে বাৰু। বৰ্তমান এতিয়া আমি বহি আছোঁ আঠখেলীয়া নামঘৰৰ ভিতৰ ভাগত। চাওকচোন কেনেকুৱা পৰিৱেশটো, একদম শান্ত পৰিৱেশ। ধুনীয়া লাগিছেনে বাৰু আপোনালোকৰ, কমেণ্ট কৰি জনাব। ধন্যবাদ। কৃষ্ণ কৃষ্ণ।